দাদা বৌ শুন ল মিঠাই খা মিঠাই কিহৰ পুতিত ভাইটি দাদা মোৰ আজি চাকৰি হৈ গ'ল আরে এটি দেখোন বহুত ভাল খবৰ হোক দে আমাৰ গোটেই জীৱনটো খেতি বাতি কৰোঁতে গ'ল এতিয়া কমসে কম তোৰ চাকৰি এটাটো হ'ল আজি মই ইমানখিনি পাইছো গো অকল তোহোন দুটাৰ কাৰণে দাদা তোহোন দুটাই মোৰ কাৰণে বহুত কষ্ট আৰু ত্যাগ কৰিছ মই তোহোঁতৰ ইমানখিনি ত্যাগ আৰু মৰম কেতিয়াও পাহৰিব নোৱাৰো ধেত পগলা হৈছে নেকি এইবিলাক কথা ক'ব নাপায় নহয় ল মিঠাই খা ল বল শুনিছা আমাৰ ভাইটি এতিয়া চাকৰি এটাও হ'ল লগতে তাই ইনকামো ভাল সেইকাৰণে মই ভাবিছোঁ সোনকালে ভাল ছোৱালী এজনী চাই তাৰ বিয়াখনকে পাতি দিওঁ নেকি নে তুমি কি কোৱা আপুনি ঠিকেই কৈছে মই আপোনাক এই কথাটো কম বুলি ভাবিয়ে আছিলো দাদা এইকেইটা পটকতে চহী এটা কৰি দেচোন দে ঠিক আছে শুনিছে এখন এখন কিবা কাগজ আহিছিলে কিবা লিখা আছে পঢ়ি চাওকচোন কি হয় এখন নটিচ হয় নটিচ কিহৰ নটিচ ভাইটি ঘৰ খালী কৰা নটিচ তোহোন দুটাই এতিয়া এইখন ঘৰ খালী কৰি যাব লাগিব তই এইবিলাক কি কৈছ মই কি বিয়া পতাৰ পিছত তোহোন দুটাৰ নিচিনা ভিক্ষুৰ লগত মোৰ ৱাইফক ৰাখিম নেকি মোৰ সন্মান যোৱাবলৈ ভাইটি তই পাহৰি গৈছা চাগে এতিয়ালৈকে আমাৰ সম্পত্তি ভাগ বতৰা হোৱা নাই নহয় সম্পত্তিৰ ভাগটো সেইদিনাই হৈ গৈছিলে যোনদিনাখন তই মই দিয়া কাগজত চহী কৰিছিলি দাদা এইকেইটা পটকতে চহী এটা কৰি দেচোন এতিয়া তোহোন দুটা এইখন ঘৰৰ পৰা ওলাই যাবি নে মই পুলিচ মাতিম নালাগে ভাইটি তই পুলিচ মাতিব এইখন কাগজ ল থৈ দে সদায় ভালকে থাকিবি ব'লা আমি যাওঁগৈ